নমস্কাৰ, মই ৰূপজ্যোতি। মোৰ ইউটিউব চেনেলৰ দ্বিতীয়টো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইখিনিতে মই সকলোকে জনাওঁ যে কাতি বিহুৰ উপলক্ষে সকলোকে আন্তৰিক মৰম আৰু বহুত শুভেচ্ছা জনালোঁ। ভিডিঅ'টো তেতিয়াহ'লে দেৰি নকৰি ব'লক আৰম্ভ কৰোঁ। বিহুৰ কাৰণে নাৰিকলৰ লাডু মই বনাবলৈ ৰেডি কৰিছোঁ। দুটা নাৰিকল কুটি লৈছোঁ আৰু এতিয়া মিক্সিত পিচি লওঁ। এতিয়া মই ভালকৈ সানি লৈছোঁ। সানি পেলাই আধা ঘণ্টামান ৰেষ্ট কৰি থ'ম। তাৰপিছত বনাবলৈ ষ্টাৰ্ট কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। গেছটো জ্বলাই কুকাৰটো পাতি দিছোঁ আৰু নাৰিকল গুড়িখিনি মই চেনি সানি ধুনীয়াকৈ 1 ঘণ্টা ৰাখি দিছোঁ। তেতিয়া অকণমান ভাল হয় আৰু এতিয়া মই নাৰিকলখিনি দি ভালকৈ ভাজি ল'ব লাগিব। যেতিয়ালৈকে চেনি পাকটো নুঠে আঠাটো হ'ব লাগিব ভালকৈ। অলপ ধুনীয়াকৈ ভাজি ল'ব লাগিব। হৈ গ'ল। এতিয়া মই লাড়ুখিনি বনাই লৈছোঁ এটা এটাকৈ। লাডু ৰেডি হৈ গ'ল বনাই। এতিয়া সকলোখিনি বনাই মই আজৰি হৈ আহিলোঁ পাকঘৰৰ পৰা। এতিয়া 10টাই বাজিলে প্ৰায়, টোপনি আহিছে আৰু এইখিনিতে ভিডিঅ'টো সামৰিব লাগিব। ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গুড নাইট, আজিলৈ বাই।